হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। যোৱাকালি ভিডিঅ'টোত কৈছিলে যদি আপোনালোকে মৰম আৰু ছাপোৰ্ট কৰে তেতিয়াহ'লে আগলৈ ভিডিঅ' যাম বুলি। যোৱাকালি আপোনালোকে ভিডিঅ'টো বহুত বেছি মৰম দিলে, বহুতখিনি ছাপোৰ্ট দিছে আপোনালোকৰ পৰা। আগতে ভিডিঅ' বনাইছিলোঁ মানে মাজতে কি হ'ল, ভিউজ একেবাৰে কমি গ'ল আৰু একচুৱেলি যেতিয়া ভিউজ নাহে তেতিয়া মানে ভাল নালাগে, নিজৰ মানে ইচ্ছা নোহোৱা হৈ যায়, এনেকুৱা হয় ন। মোৰ এনেকুৱা হৈছিলে, মাজতে এনেকৈ দিবলৈ বন্ধ কৰি দিলোঁ, সেইকাৰণে একেবাৰে ভিউজ নোহোৱা হৈছিলে। ভাবিছোঁ মানে আৰু এতিয়া যিহেতু ছোৱালী অকণমান ডাঙৰ হ'ল, কাম কাজ অকণমান আগতকৈ মানে তাইৰ কিছু কাম তাই নিজে কৰিব পৰা হ'লতো, সেইকাৰণে মই কিছু সময় ফ্ৰী পাওঁ আৰু সেইকাৰণে ভাবিছোঁ আকৌ ভিডিঅ'বোৰ কণ্টিনিউ কৰি যাম। আপোনালোকে হয়তো যিখিনি ভিউ আছে মোৰ ভিডিঅ' চাই ভাল পায়, তেওঁলোকে হয়তো ৱেইট কৰি থাকিব পাৰে ন, সেইকাৰণে তেওঁলোকৰ কাৰণে পাৰিলে কণ্টিনিউ এটা ভিডিঅ' দি যাম। আৰু আশা ৰাখিছোঁ আপোনালোকে যোৱাকালিৰ ভিডিঅ'টোৰ দৰে আকৌ মৰম দি যাব, ছাপোৰ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ এটা সৰুকৈ আপোনালোকৰ ওপৰত ৰিকুৱেষ্ট ৰাখিছোঁ, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দি যাব। আৰু আহক এতিয়া ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। সৰু মাছ বাৰু কাৰ কাৰ প্ৰিয় জনালে দেই। মোৰ কিন্তু মানুহজনৰ বহুত বেছি প্ৰিয়, মোৰো প্ৰিয়, কিন্তু মোতকৈ আৰু মানুহজনৰ বহুত বেছি প্ৰিয়। আৰু এইফালে এইখিনি মই চাফা কৰি লওঁ, আৰু এইখিনি আছে, এইখিনি মই চাফা নকৰোঁ কাৰণ এতিয়া মানে দেৰি হৈছে, ভাত বনাব লাগে। এতিয়া এইখিনি চাফা কৰি থকালৈকে মোৰ দেৰি হৈ যাব ভাত বনোৱাত, সেইকাৰণে এইখিনি মই বাছি লৈছোঁ। আমি দুটাহে মানুহ, হাজবেণ্ড আৰু মোৰ কাৰণে এইখিনিতে হৈ যাব। আৰু এইফালে এয়া ৰৈ যোৱা ডাঙৰ মাছো অকণমান আছে, এইখিনি মই এতিয়া টেঙা বনাম বুলি ভাবিছিলোঁ। আমাৰ ঘৰত নন ভেজ বহুত বেছি চলে। আপোনালোকৰো এনেকুৱা কোনোবা নন ভেজ প্ৰেমী আছে নেকি জনাবচোন আপোনাৰ। আমাৰ সপ্তাহত এদিনে যে নিৰামিষ খোৱা হয়, বাকী 6 দিনে আমাৰ নন ভেজ চলে। মাছ বেছিকৈ চলে, মাছ কণ্টিনিউ থকা বুলি ক'লেও ভুল নহয়। মাংস আগতকৈ কমাই দিছোঁ, মাংস সপ্তাহত এদিন বা দুদিনে খোৱা হয় এতিয়া, কিন্তু মাছ আমাৰ মানে প্ৰত্যেকটো সাজতে আমাৰ মাছ পাবই। মোৰ মাজে মাজে বিৰক্তি লাগি যায়, কিন্তু মানুহজনে খাই ভাল পায় আৰু ভাল পোৱা মানুহজনৰ কাৰণে বনাব লাগিব, হয়নে নহয় জনাবতে। আৰু লগতে নন ভেজ প্ৰেমী সকলো এটা কমেণ্ট কৰি যাব। গাইজ, ইউটিউবৰ এটা নতুন আপডেট আহিছে, আপোনালোকে শুনিছেনে নাই নাজানো। বহুতে হয়তো শুনিছে আৰু বহুতে হয়তো নুশুনিবও পাৰে। আপডেটটো শুনাৰ পিছত মোৰ কিন্তু বহুত বেছি বেয়া লাগিছে, হয়তো আপোনালোকৰো জনাৰ পিছত বহুত বেছি বেয়া লাগিব। মোৰ দৰে আৰু যিসকল সৰু সৰু কন্টেন্ট ক্ৰিয়েটৰ আছে আৰু তেওঁলোকে যে মনতে পুহি ৰাখিছে ইউটিউবাৰ হোৱাৰ, সেই সপোনবোৰ হয়তো সপোন হৈয়ে থাকি যাব। কাৰণ এতিয়া যিটো মানে আপডেট আহিছে, যিটো নতুন চেলেঞ্জ আহিছে, সেই চেলেঞ্জটো কমপ্লিট কৰাটো আমাৰ কাৰণে একেবাৰে পচিবল নহয়। এতিয়া মই আপডেটটো জনাই দিওঁ। আগতে ইউটিউব চেনেল মনিটাইজ কৰিবলৈ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব লাগিছিলে আৰু 1000 ছাবস্ক্ৰাইবাৰ লাগিছিলে, কিন্তু এতিয়া সেইটো ডাবল কৰি দিছে। 4000 ৱাচ টাইমৰ সলনি 8000 ৱাচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ কৰি দিছে। ছাবস্ক্ৰাইবাৰবোৰ যেনে তেনে হৈ যাব, আৰু এইটো এনেকুৱা নহয় যে এইটো পচিবল নহয়, ভাল কাম কৰিলে এইটো পচিবল হয়। কিন্তু ভাবি চাওকচোন, আমি 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব নোৱাৰো, আৰু সেইটো কেনেকে সম্ভৱ।